প্ৰত্যেকগৰাকী দৰ্শকক মই ডিম্পিয়ে স্বাগতম জনাইছো। এই মুহূৰ্তৰ এক সুখবৰ লৈ আহিছো, কিয়নো চৰকাৰী কৰ্মচাৰীসকললৈ আছে এক ভাল খবৰ। বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ সময়সীমা। এই মুহূৰ্তৰ সেই খবৰ জনাইছো। চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ। বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা। ৬০ৰ পৰা ৬২ বছৰ কৰা হৈছে অৱসৰৰ সময়সীমা। আৰু দৰমহা বৃদ্ধি কৰা হৈছে 23.29%লৈ। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ। আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা। এই মুহূৰ্তৰ এক সুখবৰ লৈ আহিছো, কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আছে। বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা। আৰু ৬০ৰ পৰা ৬২ বছৰ কৰা হৈছে অৱসৰৰ সময়সীমা। লগতে দৰমহা বৃদ্ধি কৰা হৈছে 23.29%লৈ। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীসকলে পাব এই সুবিধা। আৰু দুটা বৰ্ষলৈ বৃদ্ধি কৰিছে চাকৰিৰ সময়সীমা। আৰু 23.29%লৈ বৃদ্ধি কৰা হৈছে দৰমহা। এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, কিয়নো বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা। লগতে বৃদ্ধি কৰা হৈছে দৰমহা 23.29%লৈ বৃদ্ধি পাব দৰমহা। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ। এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীয়ে পাব এই সুবিধা। আৰু চৰকাৰী কৰ্মচাৰীসকললৈ এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো, কিয়নো বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা। আৰু ৬০ৰ পৰা ৬২ বছৰ কৰা হৈছে অৱসৰৰ সময়সীমা। লগতে দৰমহা বৃদ্ধি কৰা হৈছে। আৰু দৰমহা বৃদ্ধি কৰা হৈছে 23.29%লৈ। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা, কিয়নো দুটা বৰ্ষলৈ বৃদ্ধি কৰা হৈছে চাকৰিৰ সময়সীমা। লগতে বৃদ্ধি কৰা হৈছে দৰমহাও। আৰু 23.29%লৈ বৃদ্ধি কৰা হৈছে দৰমহা। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই সুবিধা লৈ আহিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা। এই মুহূৰ্ত এটা সুখবৰ প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, কিয়নো বৃদ্ধি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা। ৬০ৰ পৰা ৬২ বছৰ কৰা হৈছে অৱসৰৰ সময়সীমা। লগতে দৰমহা বৃদ্ধি কৰা হৈছে। আৰু 23.29%লৈ বৃদ্ধি কৰা হৈছে দৰমহা। আৰু এই সুবিধা লৈ আহিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে। আৰু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব এই বিশেষ সুবিধা।